হে গাইজ প্ৰথমতে চাওঁ আহক এই খুৰীৰ ডাইলগটো তাৰ পাছত চাম আমি কেইটামান ফানি কমেন্ট আজিকালি কিছুমান ল'ৰা ছোৱালীক নতুনকৈ পোক এটা আমনি কৰিছে সেই পোকটোৰ নাম হৈছে এস্থেটিক পোক সিহঁতে যেতিয়া ফটো আপলোড কৰে ফটোখন মুখখন এনেকৈ হাতেৰে ঢাকি ল'ব নহ'লে মুখখন এটা চাইড কৰিব নহ'লে পিঠিটো দেখাই দিয়ে মানে একদম আৰু কেতিয়াবা ভূতৰ লেখীয়া ফটো আপলোড কৰি আৰু কেতিয়াবা কেমেৰাটো হিলাই পেলাই ব্লাৰ কৰি দিয়ে মানে আৰু সিহঁতে ভাবে কি মানুহে সিহঁতৰ ফটো দেখি পাগল হৈ গৈছে মানে অবজেছ হৈ গৈছে अरे कहना क्या चाहते हो সিহঁতৰ ফটো দেখি বাহ কি ফটো মাৰিছে আমি কেলে এনেকুৱা ফটো মাৰিব পৰা নাই সিহঁতি কেনেকে এনেকে ফটো মাৰিছে মানে আমি কেলে ইমান পাছত পৰি গলো সিহঁতৰ ফটো দেখি মানুহে জ্বলি পকি মৰি গৈছে একদম মানে সিহঁতি বহুত আগবাঢ়ি গ'ল আমিহে পাছ কৰি গলো সিহঁতে তেনেকে ভাবে আৰে এস্থেটিকত ফটো মৰা ল'ৰা ছোৱালীবিলাক তোমালোকক কৈছো মানুহে তোমালোকক তেনেকে নাভাবে তোমালোকক চাপৰি বুলি ভাবে পাগল বুলি ভাবে তুমি ছাগলী জিভা খাই জন্ম লৈছিলা নেকি তোৰ কাম নাই নেকি বাচন ধুগে যা বাইদেউৰ কথাত প্ৰুফ হৈ গ'ল যে আনৰ ল'ৰা ছোৱালীৰ কথা কৈ বৰ শান্তি লাগে হাঁহিতে কয় अरे वेरी गुड মোৰ ডেণ্টেল এখন আছে আহিবা দাঁতবোৰ ট্ৰেকত লগাই দিম তই কেলা ২২ দিনৰ মানুহ কি বুজিবি ঐ আমাৰ মোবাইল আমাৰ ৰিচাৰ্জ আমি যিয়ে নকৰোঁ তোমাৰ কি বিল আহে নেকি আপুনি একপি মাৰি দেখাওকচোন পাৰিব জানো তো শেষত মই এটা কথাই ক'লোঁ এতিয়া খুৰীয়ে কি ৰিপ্লাই দিয়ে হেটাৰ সকলৰ সেয়াহে হ'ব লক্ষণীয় তো আজিৰ এই ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ যদি চাই মজা পালে তেনেহ'লে বাকী ভিডিঅ'বিলাকৰো মজা ল'বলৈ নাপাহৰিব